বন্ধুসকল ভিডিঅ' সমূহলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। ভিডিঅ'টো আপোনালোকে চাব। আজি হ'ল মাঘ মাহৰ পূৰ্ণিমাৰ দিন। এই পূৰ্ণিমাৰ দিনত আমাৰ নামঘৰত উৎসৱ পতা হয় মাঘী পূৰ্ণিমা বুলি। তো আমাৰ নামঘৰটোত আমাৰ মালিগাঁৱত এটা নামঘৰ আছে, আমাৰ ৰাইজৰ নামঘৰ। ৰাইজৰ নামঘৰত আমাৰ মাঘী পূৰ্ণিমা উৎসৱ আজি অনুষ্ঠিত হৈ আছে। তো এই মাঘী পূৰ্ণিমা আমি এতিয়া কেনেকৈ কৰোঁ, কি কৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাব। মাঘী পূৰ্ণিমা নমুত যাবানে চিকুমা? নমুত যাবানে? যাম কোৱা, যাম কোৱা। অঁ, আমি এতিয়া নামঘৰত যাম দেই। মালো মই তাৰপিছত আপোনালোকক বহি আছে ইয়াতে শুধৰণি কৰিলে আৰু শংকৰ স্বৰূপে ভকতক দিনা এতিয়া সোমাই আছোঁ নামঘৰত। চব ৰাইজ আমাৰ মুনো হৈছে, এই গোটেইবোৰ হৈছে ইয়াতে মানে ইয়াতে সকলো বহি আছে। ভিন্ন গোটেই ৰাইজ বহি আছে ইয়াতে, ভাগৱত পঢ়ি আছে। আপোনালোকে চাই থাকক খালি, চব মানে সকলো আহি আছে। ধূপ চাকি ইয়াতে লগাই, তাৰপিছত এইটো আমাৰ ইয়াতে ধূপ চাকি লগোৱা হৈছে। তাৰপিছত এইটো আমাৰ মণিকূট, ইয়াতে শৰাই আগবঢ়োৱা হৈছে, শৰাই প্ৰসাদ। পৰীক্ষিতে বৰ যত্নৰে মহাধৰ্মক ৰক্ষা কৰি আছিলে। তাৰপিছত যেতিয়া পৰীক্ষিত তথ্যকে দংশন কৰিলে, কৰাৰ পিছতে মানে তেওঁৰ পুত্ৰ পৰীক্ষিত পুত্ৰ জন্মে এতিয়া প্ৰায় হ'ব লাগে। আজি মাঘী পূৰ্ণিমা বিৰাট এটা পবিত্ৰ দিন। পবিত্ৰ দিনত প্ৰথমতে আমাৰ একতা গাঁও লৈছোঁ। তাৰপিছতে আমাৰ মাজত আজি ইতিমধ্যে আমাৰ কাউন্সিলাৰ দীপংকৰ বৈশ্য ডাঙৰীয়া আহি পাইছে। তেখেত অহাৰ কাৰণে সঁচাকৈ মানে ভাল লাগিছে। মই ভাবি আছিলোঁ তেখেত আহিব বুলি। তো ইয়াতে কিছুমান আমাৰ আলহীও আছে, আলহীসকলেতো আমাৰ বৈশ্য ডাঙৰীয়াক চিনি নাপায়। তো এই চিনাকি কৰে পূৰ্ণিমাৰ দিনা জনাওঁ আমাৰ ৰাইজৰ তৰফৰ পৰা। আমাৰ আজিৰ যোনটো মাঘী পূৰ্ণিমাৰ ভোগে বুলি ক'ব লাগিব আৰু ৰাইজৰ খানা আমাৰ এইখিনিত তাৰমানে আজি নিৰামিষ। তো আমি সকলোৱে ৰাইজে মিলি পেলাই আমি ইয়াতে এসাঁজ খাম আৰু ইয়াতে দালি ভাত চব্জি প্ৰসাদ হিচাপে সকলোৱে খাওঁ। আমাৰ বিশেষ কৰি এইটো মাহৰ দালি বনাইছে, তাৰপিছত কৰ্দৈ কি হ'ব, টক ন, তাৰপিছত এইখন দালি তাৰপিছত লাবৰা চব্জি বনাইছে আমাৰ দীপংকৰ, কণা চব মিলিয়ে বনাইছে। আমাৰ বিলাহী অলপমান লাৰি দিছে। আমাৰ দেৱেন মহা আছে, দেৱেন মহা ইনচাৰ্জ, তেখেতে চাই আছে আৰু ক'ৰবাত কিবা মানে নিমখ বেছি হ'ব পাৰে, হালধি বেছি হ'ব পাৰে। এতিয়া বিলাহীৰ বস্তুটো আহি পোৱা নাই, বিলাহী ৰখি আছে সেইকাৰণে। তো এই একদম সুন্দৰ পৰিৱেশ একদম বঢ়িয়া কৰি। তাৰপিছত আমাৰ এয়া তৰুণ দা আজি আমাৰ ওচৰত আহিছে, বিৰাট মানে ভাল লাগিছে। তৰুণ দা আমাৰ ইয়াতে আহি কেনেকুৱা পাইছে আপুনি কওকচোন? প্ৰথমবাৰৰ কাৰণে আহিছোঁ মানে কল্যাণ নগৰৰ এই নামঘৰত। যিটো আমি পৰম্পৰা যে অতীতৰ পৰা বজাই ৰাখিছোঁ, এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। নতুন প্ৰজন্মই যাতে এই মানে সেইবিলাক আমাৰ পুৰণিকলীয়া নীতি নিয়মবিলাক মানে বজাই ৰাখে, তাৰ বাবে আহ্বান জনালোঁ। ধন্যবাদ তৰুণ দা। নামঘৰত আয়তীসকলে নাম প্ৰসংগ কৰি আছে। এই নাম প্ৰসংগ আমি চাওঁ বলক।
আমি এতিয়া নামঘৰলৈ ভিতৰলৈ যাওঁ আকৌ এবাৰ। তাতে আয়তীসকলে নাম প্ৰসংগ কৰি আছে, নাম প্ৰসংগ অলপ আপোনালোকক দেখুৱাওঁ, বলক। মানে কৰ্দৈৰ টক, এতিয়া তাৰমানে কৰ্দৈৰ টকটো আমি তাৰমানে উঠাই আছোঁ, সেই কথা হয় কি নহয়? কৰ্দৈৰ টক কৰে গুড় দি পেলাই এই কৰ্দৈৰ টকটো আমি উঠাই আছোঁ। এইটো এটা আমাৰ অসমীয়া প্ৰসাদ বিতৰণৰ পিছত আমাৰ মানে ভোগ বিতৰণ আৰু ভোগ বিতৰণটো সমূহ ৰাইজ ইয়াতে সমূহ ৰাইজ আছে। তো তো খাই আছোঁ এতিয়া, ৰাইজেও খালে আমিও খাই আছোঁ। বোলে যোনে খাই আছে বাকী ইয়াতে ময়ো খাই। এই বস্তুটোৱে ইয়াক ভাল লাগে, মানে ক'ৰ পৰা কিবাকৈ মেনেজ কৰি আলিও অলপ হ'লে দি দিয়ে এটা, এইটো এটা তাক ভাল লাগে আৰু। এইটো ডিম্বে গোটেই পাপৰখিনি গোটেই খাইছে দেই, গোটেইখিনি খাইছে। এইবিলাক অমৰো খাই আছে, অমৰ ভাত খাই আছে।